हेलो नमस्कार सकलोলৈকে আজি ভিডিওটো মোৰ টেপেনি মেপিনি মৰম লগা হকিজনী লগতে হকি আজি ঘৰলৈ যায়গৈ তাই মোৰ বাৰ্থডে দিনাই আহিছিলে আৰু 3 দিন থাকিলে আৰু সেই কাৰণে আজি ঘৰত যায়গৈ এইফালে মই চকলেট কিনি গিফট পাইছিলো দে ৰাইস বলে তাইক ৰাস্তাত আগবঢ়াও বুলি মইও আহিলো অকনমান মনটো বেয়া লাগিছে কাৰণ 3 দিনকে যেটো থাকিলে আকৌ বহুত দিনৰ লগ নাপাও বুলি কওঁহে কিন্তু আকৌ জলদি লগ পাই আছো দেই ভৰ দুপৰীয়াখন আমি তিনিজনী ওলালো ডাঙৰ বাহতৰ ঘৰলৈ বুলি ৰাস্তাটোত জিহে ধুলি মইও বাক কলো তহতৰ নিচিনাকে মুকো এনেকে স্কাৰ্ফ এখন মাৰি দে কাৰণ ধুলি আৰু ৰদ দুইটাৰ পৰা বাছি যাম এনে বাৰু মানুহজনী কলিয়ে তাতে যদি আৰু ৰদে পাই যায় মুকচুন মানুহে চিনিয়ে নেপাব আলকেটৰাজনী নিচিনা হৈ যাম এনেকৈ ধুলি ৰদ নেউচি আমিও পালোহি ডাঙৰ বা ঘৰ গৈ পোৱা মাত্ৰকে আমাক খাব দিলে মেগী আৰু ভাগিনজনীলে অনা মৰ্টন চকলেট জেমছ দি লৈছে প্ৰথমতে বাই পাকঘৰত সোমাই গৈ দেখো যে আমাৰ ডাঙৰ বাইদেউজনী এতিয়া পাকঘৰৰ মহাৰাণী মানে সকলোৰে অৱস্থা বিয়া পিছত এনেকুৱাই হয় সুনু আৰু মই বাহতৰ ঘৰত ভাবিলো মেখেলা চাদৰ পিন্ধি দুখনমান ফটোকে মাৰি লওঁ আজি ভিডিঅ'টো ইমানে বাই বাই